আজি ৰাতিপুৱাই ছোৱালীজনী উঠিয়ে কান্দিব ধৰিছে আৰু কোলত উঠি বহিছে। তাইক কোনোমতে লৈ গৈ মুখ চুখ আমি ধুই এফালে মই পৰঠা বনোৱাত লাগিলোঁ আৰু এফালে হাজবেণ্ডৰ কাৰণে ৰেডি কৰি খাবলৈ দিলোঁ। আৰু আমিও এফালে ৰেডি হৈ অংগনবাদী স্কুললৈ ওলাই গ'লোঁ, কাৰণ বহুত দিন বানপানীৰ কাৰণে যাবই পৰা নাছিলোঁ। আৰু এইফালে আহি মই কাপোৰ কানি ধুই একেবাৰে মেলি দি কোনোমতে গাটো ধুই উঠিছিলোঁহে মাত্ৰ, লগে লগে বতৰটো বেয়া কৰিলে আৰু বৰষুণো দি দিলে। আৰু লগে লগে মই গোটেই কাপোৰ কানি দৌৰা দৌৰিকৈ চপাই আনি থ'ব লগা হ'ল। এইফালে হাজবেণ্ডে আহোঁতে মোৰ কাৰণে চিপছ লৈ আহিছে আৰু তাকে দেখি মোৰ মনটো বহুত বেছি ভাল লাগিছে। আৰু যেতিয়া এনেকৈ সৰু সৰু কিছুমান বস্তু লৈ আহে মোৰ কাৰণে, তেতিয়া কিন্তু তেওঁলৈ মৰম দুগুণ বেছি বাঢ়ি যায়। আৰু তেওঁ কিছুমান পুৰণা কথা কৈ বৰকৈ হাঁহি আছিলোঁ, কিছুমান পুৰণা আগতে আমি কি কৰিছিলোঁ কি কৰা নাই সেইবোৰকে। আৰু এইফালে ছোৱালীজনীয়ে ড্ৰয়িং কৰিছে আৰু তাহাঁতক এনেকৈ কৰিবলৈ দি মই ৰান্ধিবলৈ গ'লোঁ আৰু আমি ৰাতি সাঁজ খাই ল'লোঁ। আজি